Rohedoy, rohedoy. Usare gama pa hiki so bhale koi. Jakali rati ki moja ta hapon dekchue. Ki hapone bhai? Jakali mo shoksoki tor pani tai muk suma khawa hapon dekchue. Hapon dekli ki hol jibon to hasa banore. Re guri mat dime thakra muye sala. Choli hat kaje ka kori sa sara chi. Aji saro rat bahut deri hol ke ba? Sare no se TV mar khai sil he kanne. Oe bhai hito bare. Kaunsuliat bui asa? Asu sar bui ase ঘুমে থাকা নাই। ঠিকে আছে। মই যি কালি তন্দুক কিবা কৈছিলো তন্দুৰ মনত আছে নে নাই? স্যার এটা কবিতা আৰু এখন ৰচনা লিখি আনিছিল। পিছে তন্দে কি লিখি আনছে কওচোন একফালৰ পৰা। স্যার মই বঢ়িয়াকে এটা কবিতা লিখি আনছো। স্যার মই এখন নিজাববীয়াকৈ ৰচনা লিখছো। আৰু মই স্যার এটা কবিতা লিখছো। ঠিক আছে এতিয়া হগেনে তোৰ কবিতাটো মাতচোন কি লিখছে মই শুনো। স্যার মোৰ কবিতাটোৰ নাম আমাৰ গাঁও। দে মাতচোন বাৰু মাত। শুৱনি আমাৰ গাঁওখন অতি শুৱনি আপিৰে ভৰা। আপিগিলাকক খুন্দাবাৰ খুজলি চেণ্ডেল ওচৰত দি কৰি দে আদা মৰা। বাপ হগেন কি সাংঘাতিক কবিতা মাতছে কৱেই মোৰ শুনি বহুত ভাল লাগি গৈছি। থাংকু স্যার থাংকু। বাৰু এবাৰ থেপলাচোন তই কি কৰোণাৰ বিষয়ে ৰচনা লিখছে আমাকো শুনাই। স্যার মই মাতা আৰম্ভ কৰি দেও। দে মাত। তেন্তে এই কৰোণা পৃথিৱীৰ সকলোতকৈ ভয় লগা শব্দটোৱে হ'ল এই কৰোণা। আৰু মতা মানুহৰ বাবে পৃথিৱীৰ দ্বিতীয়টো ভয় লগা বস্তুটো হ'ল কৰোণা। তই যি দ্বিতীয় ভয় লগা বস্তুটো কলি এতিয়া মতা মানুহৰ প্ৰথম ভয় লগা বস্তুটো কি? স্যার আপনি আকৌ বুজি নাপায় মতা মানুহৰ নিজৰ ঘৈণীতকৈ কিয় ভয় লগা বস্তু আছে নেকি? সেইকাৰণে এতিয়া কৰোণাটো দ্বিতীয় নম্বৰত পৰি। বাপৰে বাপ কি সাংঘাতিক ৰচনা লিখছে মাতচোন মাত বাকীখিনিও মাত। আৰু স্যার মই নিজে কৰোণা ভাইৰাছটো বহুতে ভাল পাওঁ কাৰণ কৰোণা ভাইৰাছৰ কাৰণে স্কুল বন্ধ দিছে হাট বজাৰ বন্ধ দিছে। আৰু এই ভাইৰাছবিধ অন্য ভাইৰাছৰ দৰে কিন্তু বৈজ্ঞানিকসকলে এই ভাইৰাছটো অলপ বেলেগতকৈ বেলেগ বুলি অনুমান কৰিছে। আৰু এই ভাইৰাছবিধৰ জন্ম চীনত হৈছিল আৰু চীনৰ মানুহবোৰে বহুতবোৰ বেলেগ খাদ্য খাইছিল যেনে সাপ ভেকুলী বাদুলি গাহৰিটো আমাৰ অসমতো খায়। আৰু এই মানুহবোৰে এনেকুৱা খাদ্য খাই বহুত ধুমা ৰং বিৰঙৰ পাত মাৰিছিল আৰু এই পাতবোৰ বটলত সংগ্ৰহ কৰিছিল। কিন্তু তাৰে চাইনাৰ এজন মানুহে এই বিভিন্ন ধৰণৰ গেছবোৰ একেলগে মিহলালে কি হয় তাকে প্ৰমাণ কৰিবলৈ গোটেইকেইটা গেছ এটা বটলতে জমা কৰিছিল। অৰ্থাৎ সেই মানুহজনে চাইনাৰ পাদৰ শক্তি প্ৰমাণ কৰিবলৈ বিভিন্ন ধৰণৰ পাত মিহলাই এক ভাইৰাছ সৃষ্টি কৰিছিল আৰু সেই ভাইৰাছটোৱে হ'ল কৰোণা ভাইৰাছ। আৰু এই কৰোণা ভাইৰাছটোৱে হ'ল এনেকুৱা এটা অৰিজিনেল বস্তু যিটো বস্তুই চীনে বাকী দেশলৈ পঠিয়ালে। অৰ্থাৎ কৰোণা ভাইৰাছটোৱে হ'ল এনেকুৱা এটা অৰিজিনেল বস্তু যিটো বস্তু চীনে বাকী দেশলৈ পঠিয়ালে। নহ'লেতো স্যাৰ আপোনালোকে জানে চীনৰ বস্তুবোৰ কেনেকুৱা। বাৰু এতিয়া এই ৰচনাখন শেষ হোৱা নাই। এতিয়া আহিব মেইন চেপ্টাৰ যিটো চেপ্টাৰত আমি ক'ব পাৰিম যে ভাৰতত কৰোণা ভাইৰাছটো কেনেকৈ আহিল। আৰু এই লকডাউনত বাহিৰত ওলালে এটাই বস্তু দেখিব মুখত মাস্ক কাণত হেডফোন আৰু চকুত ক'লা ৰঙা চশমা। আৰু মানুহে এইটো কয় যে আমাৰ এইখন মুখ নহয় কাপোৰ থোৱা আলনাহে। আকৌ আমাৰ ইফালে আহি গ'ল কম দামৰ ব্ৰইলাৰ। ৰাতিপুৱাও ব্ৰইলাৰ ৰাতিও ব্ৰইলাৰ দিনতো ব্ৰইলাৰ সকলোতে ব্ৰইলাৰে ব্ৰইলাৰ। বাৰু তাৰপিছত আমাৰ দেশত কৰোণাৰ সংখ্যা ৫,০০০ অতিক্ৰম কৰিলে। তাৰপিছত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে তাল বজাবলৈ অনুৰোধ জনালে। এতিয়া আকৌ কৰোণাটো চাইনাৰ মাল পিছে আমাৰ অসমৰ মানুহে কিয় এইগিলা বাজনা বজাব। আকৌ যেতিয়া কৰোণাৰ সংখ্যা ১০,০০০ অতিক্ৰম কৰিলে মানে ১০,০০০ পালে তেতিয়া আমাৰ ৰাইজে কৰিলে মমবাতি বম ফুটাই পৰিদৰ্শন। আকৌ কৰোণা ৪০,০০০ অতিক্ৰম কৰাত আমাৰ চৰকাৰে কৰিলে আকাশত পুষ্পবৃষ্টি। আৰু এইবোৰ কৰি চৰকাৰৰ পইচা নোহোৱা দুখীয়াবোৰক ধনিবলৈ সাহায্য দিব লগা হ'ল। আকৌ এতিয়া কৰোণাই যেতিয়া ৬০,০০০ অতিক্ৰম কৰিলে তেতিয়া দেশত কৰিলে ৰেল সেৱা মুকলি। এইবাৰ আকৌ লকডাউনক কি চাব লকডাউনবোৰো চাউথ ইণ্ডিয়ান চিনেমাৰ দৰে নহ'লেই হ'ল। ফাৰ্ষ্ট লকডাউন হওঁতে চলিছিল 1.0 তাৰপিছত দ্বিতীয় ঢৌ হওঁতে আকৌ চলিল 2.0 তাৰপিছত আহিল 3.0 আৰু এতিয়া চলি আছে লকডাউন ছিজন 2। আকৌ এইবাৰ চাগে আহিব লকডাউন ৰিটাৰ্ণ নাম্বাৰ 1 লকডাউন নাম্বাৰ 2 লকডাউন নাম্বাৰ 3 লকডাউন ৰিটাৰ্ণ লকডাউন আহিব ডিফেল লকডাউন আৰু আহিব লকডাউন কা ৰাখলা খুন কা লকডাউন লাভিন লকডাউন। স্যাৰ আপোনাৰ কি হ'লে মোৰ দেখোন ৰচনাখন আপুনি সম্পূৰ্ণকৈ নুশুনিলে। থেপলা স্যাৰ মৰিলে তোৰ ৰচনা শুনি কিনে স্যাৰ মৰি গেল দাউৰ। স্যাৰ উঠক আপুনি কি এক্টিং দি আছে। থেপলা নাকে মাৰ খাই মৰি গৈছা। ময়ো যাওঁ দি ভাই স্যাৰ মৰি
Pirates, your list, your list, your list, your list,